নামৰ আৰম্ভণিতে মই আৰু খুৰীয়েকহঁতে এনেকৈ চাকি জ্বলাই দিছোঁ আমাৰ পদূলি মুখত। আৰু অকণমান পাছতে তেওঁ আহিয়ে পালে। এয়া আমাৰ মাজত আহি পাইছেহি মৰমী শইকীয়া। তেওঁক আমি ধুনীয়াকৈ আদৰি আনিছোঁ। তেওঁলোকক আদৰি অনাৰ পিছত আমি তেওঁলোকৰ কাৰণে চাহপানীৰ ব্যৱস্থা কৰিছিলোঁ। সুন্দৰভাৱে চাহপানী খুৱাই ল'লোঁ। আৰু যিহেতু অলপ পিছতে তেওঁলোকে নাম পৰিৱেশন কৰিব, মই আশা কৰিছোঁ আপোনালোকে সুন্দৰভাৱে তেওঁৰ নামটো উপভোগ কৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। শ্ৰদ্ধা নাম ধৰিবন আজি আমি ইয়াতে হৰি নাম গুণান কীৰ্তন কৰোঁতে হয়তো জানিতে বা অজানিতে অনেক ভুল অপৰাধ হ'ব পাৰে। সৰ্বত ভুল অপৰাধৰ বাবে ভগৱন্ত তথা আপোনাসৱৰ শ্ৰীচৰণত আমি আটাইয়ে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু মই ইয়ালৈ কিয় আহিছোঁ জানা? এই মহাপাপী কাল কলি বিচাৰিছোঁ। তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা? কলিক পালে তুমি কি কৰিবা? কলিক পালে মই কলিক পালে মই হাতে ভৰি বান্ধি ঠিক আছে বাৰু ভূপা, ঠিক আছে বাৰু ভূপা। কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি দিবা, কোনো কথা নাই। পিছে এটা কথা ভূপা, কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম, কিন্তু এটা চৰ্ত। মই তোমাক 3টা প্ৰশ্ন কৰিম। এই 3টা প্ৰশ্ন যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহ'লে ভূপা কলিকত আছে মই তোমাক দেখুৱাই দিম। আৰু যদি উত্তৰ দিব নোৱাৰা তেনেহ'লে কিন্তু বন্দী হৈ যাব। মনত ৰাখিবা ভূপা, যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহ'লে কিন্তু বন্দী হৈ থাকিব লাগিব। যোনে বোলে মই শুদ্ধ উত্তৰ দিব নোৱাৰিলে, যদি মই উত্তৰ দিব নোৱাৰো তেনেহ'লে বন্দী হৈ থাকিম। তুমি নাভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰমানে প্ৰতিজ্ঞা কৰিলা? ঠিক আছে বোপা, তেনেহ'লে তুমি মোৰ পাছে পাছে আহি থাকা। কলিকত আছে মই তোমাক দেখুৱাই দিম, তুমি মোৰ পাছে পাছে আহি থাকা। ভাল কাণ্ডত প্ৰচা বাপেৰে কলিক চিনি পোৱা নাই। কলিক বিচাৰি আহিছা নহয়? কলিকত আছে মই তোমাক ভালকৈয়ে দেখুৱাই দিম, তুমি মোৰ পাছে পাছে আহি থাকা।
নম্বৰ প্ৰশ্ন মানুহজনে একগল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব ওই অর্জুনে বলে এইটো প্ৰশ্নই নহয় প্ৰশ্ন কি এখন একগল পানীত নামি আছে যিমানে ইচ্ছা সিমানে পানী খাব পাৰে পানী খোৱা নহয় কি এই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আচলতে কি জানে সিয়া এইটো বেয়া আছিল এই মাথাটো আছে ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দঁতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছা বহুত মানুহ ধনঞ্জয় এইবাৰ ২ নম্বৰ প্ৰশ্ন ই হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰ লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাইছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয়
নামৰ শেষত আমি সকলোৱে সেৱা ল'লোঁ আৰু তেওঁলোকে আমাক ধুনীয়াকৈ আশীৰ্বাদ দিলে। সঁচাকৈ নাম চাই আমাৰ বহুত ভাল লাগিল। প্ৰসাদ খোৱাৰ পিছত তেওঁলোকৰ কাৰণে ভাতৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে গাঁৱৰ ৰাইজকো আমি ভাত খুৱাইছোঁ। Mama coba di dia apa? Pahi bayi dia. Hai. Hai bayi gimana dia? বহুত ভাল লাগিল আজি আৰু আমি তেওঁলোকক বিদায় দিলোঁ। অলপমান আগবঢ়াই দিবলৈও গ'লোঁ আমি লগতে। ঠিক আছে।